ফায়াৰিং হৈ আছে নুজুৱাটোৱে ভাল কাৰণ যাব যাব আগল দিয়া তুমি ব্ৰেকডাল ধৰা নাই মানে তা ব্ৰেকডাল এতিয়া ইণ্ডিয়া আৰু চাইনা মানে হৈছিলে ন ৱাৰ এতিয়া এই বাংকাৰবিলাকত দিছে এইটো পুৰা ফুল ডাঙৰ কিন্তু আমাক এটা বুমলা যাবলৈ 5খন মানে তেওঁলোকে মেনেজ কৰি দিলে মানে নাক চাকি মানে পুৰি গৈছেগে ইমানেই ঠাণ্ডা ন হলে পুৰা ব্লেক আইচ So hello guys, good morning and welcome back to my YouTube channel. আৰু আপোনালোকক একবাৰ দেখাই দিছো হোমষ্টেটো আমাৰ কোট থাকিলো কি কথা আৰু আমি থাকিলো কালি টেনজিং হোমষ্টেত আপোনাৰ টাৱাঙত আৰু ইফালে চাও হোমষ্টে পৰা আমাৰ ভিউটো এইটো বঢ়িয়াকে সো এইটো হৈছে ৰাস্তা আপোনাৰ হোমষ্টে ৰাস্তা ইফালৰ পৰা এনেকে আহিলো এইফালৰ পৰা আহিছিলো ৰাস্তা কিটা ইফালে জুম ইন কৰি দেখাই দিছো এইফালৰ পৰা আহিলো সো এইটো আছিল আমাৰ হোমষ্টেটো আৰু এতিয়া বঢ়িয়াকে সকলোৱে খানা চানা খাই আছে আৰু এতিয়া খানা খাই আমি যাম আপোনাৰ সাংগেষ্টাৰ লেক মানে মাধুৰী লেকৰ সাইডে কাৰণ বুমলাটো মানে পাঁচ বহুতখিনি কাটিব লাগে সো অকমান টাইম গুচি যায় আৰু এয়া আমাৰ হোমষ্টে ভাইয়া দিদি এয়া সো সকলো এতিয়া খানা খাই আছে আৰু আপোনালোকক একবাৰ ৰুম টুৰটো গৈ দিছো আমি থাকিলো কালি আপোনাৰ ইয়াত এইটো ৰুম এফালে থাকিলে দুজন আৰু সেইফালে ৰাহুলে মই এফালে মানস আৰু মোহন সো ঠিক আছে ৰুমটো সাইজটো ঠিক আছে আৰু হিটাৰ সিটাৰ সব আছিলে এফালে আৰু এফালে বাথৰুমটো একদম ঠিক আছে খুলি দেখাই দিছে মোহনে এফালে মোহন ওলাই আহিছে বাথৰুমৰ পৰা এফালে গিজাৰো আছে এফালে একদম ধুনীয়া চাফ চিকুণ আৰু সকলোখিনি হৈ গ'ল আমাৰ ৰেডি হৈ গ'লো সকলোখিনি একদম গেট সেট হৈ গ'লো এতিয়া আমি কোন চাইডে যাওঁ কি কথা অকল দেখাই আছো এফালে আমাৰ গাড়ী চাৰি সকলো ৰেডি আৰু এফালেও আমাৰ দুখন গাড়ী ৰেডি হৈ গ'ল আৰু এতিয়া এফালে বঢ়িয়াকে আমাৰ টেনজিন ভাই হেল্ল' সো গাইস এতিয়া গৈ আছো আমি আৰু এফালে গৈ একদম বঢ়িয়াকে খোলা খাই গৈ আছো সো মজাকে গৈ আছো আৰু আপোনালোকে ভিডিঅ' চাই থাকক এইফালে একদম মজাৰ ৰাস্তা তনহাই 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 অলৰাইট এতিয়া গৈ আছো টুৱাৰ্ড আমি সাংগেষ্টাৰ লেক আৰু বুমলা সেম ৰোডতে হয় খালি এটা ৱাই জাংচন আছে ৱাই জাংচনটোৰ পৰা আপোনাৰ এটা সাইডে গলে আপোনাৰ 14 কিলোমিটাৰ নে কিমান গলে সাংগেষ্টাৰ পাই যায় লেফট সাইডে গলে আৰু ৰাইট সাইডে যদি আপোনালোকে যায় বুমলা পাব আৰু বুমলাটো হৈছে আপোনাৰ ইণ্ডিয়া আৰু চাইনা বৰ্ডাৰ মানে সো বৰ্ডাৰ ৰোড হয় হেতু বুমলা সাইডটো আৰু তাতে যাবলৈ হলে আপোনালোকে পাস বনাব লাগিব আৰু পাৰ গাড়ীত আপোনাৰ 500 কে লয় যদি আপোনালোকে যায় আগতীয়াকে পাস বনাই লব বুমলালে যাবলৈ হলে আগদিনা আপোনালোকে যোনখন হোটেলত টাৱাঙত থাকিব তেওঁলোকক কৈ দিয়ে তেওঁলোকে বনাই দিব আৰু যদি আপোনালোকে নিজেও বনায় তেতিয়ালৈকে আপোনালোকে প্ৰথম ডিসি অফিস যাব লাগিব যোনটো বুমলা অফিসৰ ডিসি অফিস আছে ডিসি অফিসত যাব লাগিব ডিসি অফিসত গৈ আবেদন কৰিব লাগিব আৰু পাছৰ কাৰণে লাগিব আপোনালোকক যোনখন আপোনালোকে অৰুণাচলৰ পাৰমিট বনাই নিছে তাৰ এটা কপি মানে আইএলপি এটা কপি লাগিব হাৰ্ড কপি আৰু লাগিব আপোনালোকক আধাৰ কাৰ্ডৰ জেৰক্স সো এটা লাগিব আপোনালোকে বুমলা পাছৰ কাৰণে আৰু এতিয়া আমি গৈ আছো এই এনেকুৱা পাহাৰীয়া একাবেকা ৰাস্তাত আৰু এইফালে আগত চাওক এইটো হৈছে আপোনাৰ টাৱাং মনেষ্ট্ৰি চাওক যেটো হৈছে আপোনাৰ মই জনাত ইণ্ডিয়াৰ সবতছে লাৰ্জেষ্ট মনেষ্ট্ৰি হয় আৰু আমাৰ ওয়াৰ্ল্ডৰ সেকেন্ড লাৰ্জেষ্ট মনেষ্ট্ৰি মানে টাৱাং মনেষ্ট্ৰিটো বহুত বেছি ডাঙৰ হয় আৰু হেতু যাবলৈ চেষ্টা কৰিম ঘূৰি আহোতে সো এতিয়া পোন প্ৰথমে আমি যাম আপোনাৰ সাংগেষ্টাৰ লেকৰ মিছন আছে চাই লওঁ কি হয় কণ্ডিশ্যনটো আৰু ৰাস্তাকেইটা যেনেকুৱা ন একদম কাৰ পকুৱা সো গৈ আছো এফালে অকণমান এফালে বৰহত আমাৰ চিল হৈ লৈছে সো এইফালে আহি আমি পাই গলো পিটিছ লেক সো এইটো পিটিছ লেক চাই লওক আহি যদি টাইম হয় সোমাই দিম ইয়াত এইটো পিটিছ লেক এইটো চাই লওক সো এইটো হৈছে আপোনাৰ পিটিছ লেক আৰু ইয়াৰে ফেমাস মানে পিটিছ লেক আপোনালোকে মেপত মাৰিলে দেখিব সো এইটো পুৰা মানে চেলা লেকৰ লিখিলে একজেক্ট চেলা লেকৰ লিখা খালি ইয়াত বৰফটো অলপ বেছি দেখিছো মানে চেলা লেকতকৈ সো এটা গৈ থাকো বঢ়িয়াকে টুৱাৰ্ডছ আপোনাৰ সাংগেষ্টাৰ পৰা মাধুৰী লেক গৈ আছো এতিয়া 2 ডিগ্ৰী হৈ গ'ল বুলি কৈছে মাইনাতে বহুত কিবা কিবি আছে ইয়াত মানে এইবিলাক গ্ৰেভিয়াৰ্ডো আছে বহুত জেগাত এটোটো কিবা বেছ কেম্প টাইপ হয় সো গৈ আছো এতিয়া এইবিলাক চক বাংকাৰবিলাক চক যেতিয়া ইণ্ডিয়া আৰু চাইনা মানে হৈছিলে ন ৱাৰ তেতিয়া এই বাংকাৰবিলাকত দিছে এইটো পুৰা ফুল ডাঙৰ বাংকাৰ বে গোটেই সেটটোৱে বাংকাৰ বে সো এনেকুৱাবোৰ দেখিয়ে থাকিম মানে এতিয়া এইবিলাক খাতৰা বাংকাৰ বে মানে বহুত বেলেগ বস্তু দেখিছো আমাৰ পুৰণা হিষ্ট্ৰী বস্তুবিলাক কাৰণ আগতে চাইনাই যেতিয়া এটেক কৰিছিলে ন তেতিয়া মানে এইবিলাক বাংকাৰতে আমাৰ ইণ্ডিয়ান আৰ্মিয়ে মানে হেৰি টেকনিক লগাই মানে ফাইট লাগিছিল আৰু বহুত বাংকাৰ আছে এইবিলাক চাওক ইয়াকো দেখি গলো সব বৰফ চাওক গোটেই মানে বৰফে আৱৰি আছে সেইটো
আৰু ৰাস্তা দেখিছে আপোনালোকে কেনেকুৱা ইয়াকে চিলেক্ট কৰি আহি আছোঁ আৰু সেটা ফটাফট যাওঁ সোমোৱা ঐ আহা ঐ ব্ৰ ঐ আহা আহা চ' ৰাস্তাটো বহুত বেছি টাৰ্ণিং মানে আপোনালোকে ৰাস্তাত দেখাই আহিছোঁ আৰু নাক চাকখিনি মানে পুৰি গৈছেগৈ ইমানেই ঠাণ্ডা ন চ' গাইছ এতিয়া কথাটো কি হ'ল আমি যোৱা কথা আছিলে চাংগেষ্টাৰ লেক কিন্তু চাংগেষ্টাৰ লেক যাব নিদিলে মানে তেওঁলোকে তাতে ফায়াৰিং হৈ আছে মানে প্ৰেক্টিচ হৈ আছে নৰ্মেলি বুমলা যাবৰ কাৰণে পাছ লাগে কিন্তু আমাক এতিয়া বুমলা যাবলৈ পাছখন মানে তেওঁলোকে মেনেজ কৰি দিলে মানে তো এতিয়া পাছ দৰকাৰ নাই কাৰণ সেই চাইডে যিহেতু বন্ধ চ' এই চাইডে পঠিয়াই দিছে মানে যিহেতু তাত ফায়াৰিং হৈ আছে নোযোৱাটোৱে ভাল কাৰণ তেওঁলোকে কিছুমান ৰেষ্ট্ৰিকশ্যন থাকে ন আৰু নিজৰ ছেফটিৰ কাৰণে নোযোৱাটোৱে ভাল তো সেইটো বঢ়িয়াকৈ কৈ দিলে আৰু যিটো ৰেছপন্স মানে ন বহুত আল্টিমেট ৰেছপন্স ধুনীয়া ৰেছপন্স দিছে ধুনীয়াকৈ একদম হেৰি দিছে চ' সেই কথা ভাল লাগে ইণ্ডিয়ান আৰ্মি সেই কথাটো ভাল লাগে মই সেই কাৰণে মানে মই ইণ্ডিয়ান আৰ্মিক ভাল লাগে চ' গাইজ ৰাস্তা চাওক না বুমলা যোৱা ৰাস্তা চাওক এইবোৰ ৰাস্তা চাওক ৰাস্তা চাওক 360 অলৰাইট গাইজ আমি বুমলাত পাছ নালাগিব বুলি কৈছিলোঁ যে আপোনালোকক চ' আমাৰ অকণমান ভুল হৈ গ'ল বুমলাত পাছ লাগিবই মানে চ' আমাৰ আগত পাছ নাছিলে যিহেতু বুমলাৰ চ' বেক হৈ গ'ল মানে এতিয়া ইয়াতে ফটো হৈ আছে গোটেইখিনি এইটো চাইডত বহুত ঠাণ্ডা গাইজ হাত মানে একদম কৰকৰীয়া হৈ গৈছে চ' এইটো কিবা এটা লেক এটা আছে চ' লেকটো পাইছোঁ এতিয়া দুই এখন ফটো মাৰি এইখিনিত আকৌ গৈ থাকিম পিটিছৰ ফালে কাৰণ চাংগেষ্টাৰ ফায়াৰিং হৈ আছে মানে টেষ্টিং কৰি এইটো চ' এইটো বৰফ এইটো বেলেগ বহুত টাইট ক'লৈ যোৱা আকৌ ওৱানটো ঠিক হয় মাৰা গৈ থাকিলে বে বহুত বেছি ঠাণ্ডা ইয়াতে চ' ফটাফট ওলাই দিওঁ আৰু এতিয়া আমি বুমলা গৈ আছিলোঁ কিন্তু বুমলাত যিহেতু পাছ নাই ভাবিছিলোঁ কি পাছ নলো দিব কিন্তু নহ'ল ওলাই দিছোঁ এতিয়া আকৌ গৈ থাকোঁ চাংগেষ্টাৰটো মানে ফায়াৰিং হৈ আছে চ' আপোনালোকক যিখিনি আজি কথা কৈছিলোঁ চাংগেষ্টাৰ যাম বুলি বা বুমলা যাম বুলি সেইখিনি নহ'ব কাৰণ ইণ্ডিয়ান আৰ্মিয়ে যিটো কয় মানে শুনিব লাগিব কাৰণ দেশৰ কথা আছে নিজেতো নিজৰটো কৰিলে নহ'ব ন এইবাৰ বৰফ হয় মানে পূৰা গম পোৱা গৈছে মানে ৰাস্তাটো দেখি গাইছ আমি আহি পাই গ'লো এই পিটিছৰ লেক আৰু এইফালে চাওক বৰফ আচল বৰফ মানে এইফালে চাওক ঐ কোনোবা বৰফত জঁপিয়াব নি তলত আছে লৈ যাবই লাগিব ব্ৰ চ' এইফালে এতিয়া গাড়ী হৈ আছে আমাৰ চব ৰেডি চকা যিটো স্পীড কৰিছে আগত দিয়া তুমি বুলি কৈছে একদম উৎপাত মানে আৰু এতিয়া বহুখিনি ফূৰ্তি হ'ল আপোনালোকে দেখিবলৈ পালে কি হ'ল কি নহ'ল এতিয়া ইয়াৰ পৰা ওলাই দিওঁ পিটিছৰ লেকৰ পৰা এতিয়া গৈ আছোঁ আমি টুৱাৰ্ছ আপোনাৰ চেলা টানেল আৰু চেলা টানেলত কোনফালে যাব লাগিব কি কথা সকলোখিনি গম পাব আপোনালোকে এইফালে ইমানেই মানে আইচ ন এইফালে চাওক চ' এতিয়া ওলাই দিওঁ এবাৰ বাকীখিনি ৰাস্তা দেখাইছোঁ বহুখিনি ফূৰ্তি হ'ল টাইমো হৈ গ'ল 1 বাজি গ'ল এতিয়া চ' গাইছ এতিয়া গৈ আছোঁ মানে আৰু ইমানেই আপ আছে ৰাস্তাটো মানে কি ক'ব আৰু অৱস্থা বেয়া হৈ গৈছে মানে চ' যিসকল মানে আহে গাড়ী একদম প্ৰপাৰ ৰাইডাৰ আহিব নহ'লে নাহিব মানে ডাইৰেক্টলি কথা দেই এইটো ভাল পোৱা বেয়া পোৱা কথা নাই যিসকলে প্ৰপাৰ ৰাইড কৰিব জানে বা গাড়ী চলাব জানে তেওঁলোককহে ছাজেষ্ট কৰিম মই গাড়ী মানে বৰ বেলেগ বেলেগ So guys, আমি আহি ইফালে বুদ্ধদেৱৰ এটা জায়েণ্ট পাই গ'লোহি জায়েণ্ট বুদ্ধদেৱৰ ষ্টেচু আছে আৰু এইটো এপাক এনেই ঘূৰি যাম আৰু এপাক ঘূৰি আকৌ গাইছ আমি আহি পাই গ'লোহি আপোনাৰ বুদ্ধদেৱৰ এটা জায়েণ্ট ষ্টেচু চ' এইফালে চাওক আপোনালোকে দেখিছে আৰু যিহেতু বহুত ভোকো লাগিছে একো খোৱা নাই তেনেকৈ ইয়াতে ভাতটো খাই লওঁ চেল্ফ ছাৰ্ভিচ হয় বঢ়িয়াকৈ লৈ লওঁ আগৰবাৰ আহোঁতে ইয়াতে কফি খাইছিলোঁ আৰু এইবাৰ বঢ়িয়াকৈ ভাতটো খাই পিনি যাব পাৰিম মানে আমি কাৰণ এতিয়ালৈকে খোৱা নাই তেনেকৈ একো চ' ইয়াৰ পৰা সকলোখিনি লৈ লওঁ আৰু এইটো মানে বঢ়িয়া কাম কৰি আছে কিন্তু নখাত বহুত ভোক লাগিছে ন বহুত পিয়াজত লাগিছে মানে ইয়াত সকলোখিনি আছে ফটাফট লৈ লওঁ আৰু ভাতটো খাই লওঁ মানে
আপোনালোকে যদি ভিজিট কৰে আকৌবাৰ কৈছোঁ 10 বজাৰ পৰা 2 বজালৈকে চাহ দিয়ে আৰু 12:30 বজাৰ পৰা 2 বজালৈকে আপোনালোকে লাঞ্চ কৰে মানে আপোনালোকে যদি 12:30 পৰা 2 ভিতৰত আহে তেতিয়া চাহ লাঞ্চ দুইটাই পাব মানে আৰু সব ফ্ৰী অফ কষ্ট হয় সো দিদি খানা আচ্ছা লাগা থেংক ইউ সো এইটো হৈছে আপোনাৰ চাইলক আৰু মানে ফ্ৰী অফ কষ্ট খানা খুৱাইছে তেওঁলোকে সো বহুত এটা ভাল ছাৰ্ভিচ দি আছে কাৰণ বহুত বেছি জোৰ ভোক লাগি আহিছিলে মানে আমি হোটেলৰ সন্ধানত আহিছিলোঁ কিন্তু মোৰ ফটকৈ আহোঁতে মনত পৰি গ'ল কি ইয়াতে ফ্ৰী অফ কষ্ট চাহ আৰু খানা খুৱাই তো সেইকাৰণে লৈ আহিলোঁ মানে ডাইৰেক্টলি আৰু এতিয়া চবেই একদম পেট পূজা কৰি ল'লে বঢ়িয়াকৈ আৰু খানাটো ঠিক আছে সব গৰম আছে ভাত গৰম দালি গৰম চব্জি গৰম খায়ো ভাল লাগিলে মানে এতিয়া আমাৰ অনুপৰ ভাগৰ প্ৰব্লেম এটা হৈ গৈছিলে আমি অকণমান দেৰি ৰখি দিলোঁ সিহঁতৰ কাৰণে অনুপৰ মানে কি হ'ল ব্ৰেক পেডাল আপোনাৰ পূৰা নাইকিয়া হৈ গৈছিলে মানে কাৰণ ইয়াতে ব্ৰেক ধৰি আহিবলগীয়া হৈছে ন তো গাড়ী এটা ব্ৰেক মানে ফেল হোৱা লিখীয়া হৈ গৈছিলে মানে চ' এতিয়া ব্ৰেক চেক লগাই ল'লে গোটেইখিনি এতিয়া আকৌ বঢ়িয়াকৈ গৈ আছোঁ আমি টুৱাৰ্ডছ আপোনাৰ চেলা টানেল হৈ পিনে আজি জিৰাঙতে ষ্টে কৰিম যোনটো আগৰ হোমষ্টেত আছিলোঁ আমাক তাৰে হোটেলৰ অনাৰজনে কৈছিলে কি 3টামান বজাতে আমি চেলা টানেলটো মানে ক্ৰছ কৰিবলৈ নহ'লে মানে তাত মানে বৰফ হৈ যায় এতিয়া দেখি আছোঁ ৰাস্তাত বাৰু বৰফ আৰু যিমান পাৰে টাৱাঙৰ পৰা সোনকালে ওলাব মানে ঘৰলৈ যাব থাকিব খাতৰা জাম হৈ গ'ল মানে আগত গাড়ী এখন আপোনাৰ বেয়া হৈ গ'ল এতিয়া গৈ আছোঁ কিন্তু ব্লেক আইছটো নহ'লে যাব অলৰাইট গাইজ আমি গৈ আছোঁ আপোনাৰ টুৱাৰ্ডছ জিৰাং আৰু ৰাস্তাটো আপোনালোকক অলপমান দেখাই দিছোঁ স্নিক পিক এইফালে চাওক এইটো ৰাস্তা যাব লাগিব চাওক দেখিছে মানে ইমানেই টাৰ্ণিং আছে ৰাস্তাটোত গৈ আছোঁ আৰু ৰাস্তা মানে অকোৱা পকোৱা ৰাস্তা আৰু গাইজ এতিয়া আমি গৈ আছোঁ আৰু গৈ জাছৱানগড় ৱাৰ মেমৰিয়েল পাবহি হৈছে আৰু এতিয়া মানে পুৰা বৰফ দেখি গৈছোঁ ইয়াতে মানে যোনবিলাক জেগাত বৰফ নাছিলে আগতে সেইখিনি জেগাতো এতিয়া বৰফ পাই গৈছোঁ কাৰণ ঠাণ্ডা হৈ গৈছে চ' এইফালে আপোনালোকে চাওক এইবিলাক চাওক পুৰা বৰফ আৰু ছাইডত মানে ব্লেক আইচটো আহি গৈছে কাৰণ ঠাণ্ডা হৈ গৈছে যে বৰফটো গোট মাৰি গৈছে মানে চ' গৈ থাকোঁ ভাল লাহে ধীৰে আৰু এতিয়া মানে আমি টানেল হৈ পিনি যাম আহোঁতে আপোনাৰ টানেল হৈ অহা নাছিলোঁ আহোঁতে চেলা পাছ হৈ আহিছিলোঁ এতিয়া চেলা পাছ হৈ নাযাওঁ আমি এতিয়া চেলা টানেল হৈ যাম কাৰণ দুটা বস্তু এতিয়া দেখাই দিম আপোনালোকক আৰু চাৰ্কিট এটাও হৈ যাব সো গাইজ আমি আহি ফাইনেলি পাই গ'লোহি চেলা টানেল অকণমান আগত আছে চেলা টানেল দেখাইছোঁ আৰু এইখিনিতে মানে খেলটো হৈ যায় এটা চাইডে আপোনালোকে যদি আহে আপোনাৰ টাৱাং চাইডৰ পৰা তেতিয়া আপোনালোকে ৰাইট চাইডে সোমাব লাগিব আৰু আপোনালোকে যদি পোনে যায় তেতিয়া চেলা পাছ পাব আৰু যদি ৰাইট চাইডে সোমাই তলেদি মানে ডাউনেদি তেতিয়া চেলা টানেল পাব দেখিবই আপোনালোকে ধুনীয়াকৈ ঘৰ এটা আছে বহুত ডাঙৰকৈ বনাই দিছে আপোনালোকক মই এতিয়া ভিডিঅ'ত দেখাই দিম বাৰু কেনেকুৱা হয় কি কথা চ' এইটো চেলা টানেল পাই গৈছোঁ সেইফালে চাওক ৱেলকাম টু চেলা টানেল কৈতো আছোঁৱে টানেলটোৱে আহিছোঁ অলৰাইট গাইজ ফাইনেলি আমি আহি পাই গ'লোঁ চেলা টানেল আৰু দেশৰ প্ৰধানমন্ত্ৰী আমাৰ কেইদিনমান আগতে চেলা টানেলটো শুভাৰম্ভ কৰিছিলে মানে এবছৰো হোৱা নাই শুভাৰম্ভ কৰা আৰু বহুত এটা ডাঙৰ হিউজ টানেল এইফালে চাওক আৰু এইফালে পূৰা ব্লেক আইচ চ' এতিয়া আপোনালোকৰ গাড়ীত বাৰু যোৱা ভিডিঅ' দেখাম কিন্তু বহুত বেছি পিছল হৈ আছে কিন্তু জেগাটো এইবোৰ নাই ইমান ছাৰ আৰু গাইজ গৈ আছোঁ এতিয়া আপোনাৰ টাইম হৈছে বোলে 6:50 ঠাণ্ডাও লাগিছে বাহিৰত যথেষ্ট ঠাণ্ডা আৰু টেম্পাৰেচাৰটো যথেষ্ট কম আৰু শনিবাৰ আহি আছোঁ পোৱাগৈ নাই বোলে আমাৰ কিবা ক'বা নেকি ব্ৰ' নোৱা হৈছেগৈ আৰু মানে একদম অৱস্থা বেয়া হৈ গৈছে গৈ ৰাস্তা আপোনালোকক অলপমান মই স্ক্ৰীনশ্বট দেখাই দিছোঁ কেনেকুৱা ৰাস্তাত আহি আছোঁ আমি ইমানেই টাৰ্ণ এনেকৈ অকোৱা পোকোৱা অৱস্থা বেয়া হৈ গৈছে মানে আৰু কাণখন মানে এনেকুৱা তাল মাৰি যোৱা কিবা লাগি গৈছে মানে এইখন কাণটো মোৰ কিবা কাম নাইকিয়া লিখা গৈছে এই চাইডটো মানে এতিয়া কি হ'ব এতিয়া হোমষ্টে গৈ আছোঁ এতিয়া হোমষ্টে গৈ লওঁ প্ৰথম আমাৰ পুৰণা যোনটো হোমষ্টে তাতে আৰু চব বিষ হৈ গৈছে মানে